ভৰ বাৰিষাৰ বাঢ়নি পানীৰ মাজত ক্ৰমাগত তৃতীয় দিনাও অব্যাহত মাৰাথন উদ্ধাৰ অভিযান। তাৰ মাজতে দিখৌ নৈত পূজাও আগবঢ়াইছে স্থানীয় লোকে। ভাহি আহিছে উৰুলিৰ শব্দও। দুৰ্ভগীয়া হৰেণ বৰা আৰু তেওঁৰ 5জনীয়া পৰিয়ালটোৰ প্ৰতিজনৰে মৃত্যু হোৱাটো সুনিশ্চিত। শেষ আশা কিজনী ভাহি উঠেই দুৰ্ভগীয়া লোককেইজনৰ প্ৰাণহীন শৰীৰকেইটা, অথবা সন্ধান ওলায়েই অভিশপ্ত গাড়ীখনৰ। পাব বুলি ভাবিছোঁ, ভগৱানক হেৰি কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ, হ'ব পাব আজি। কালিও নামঘৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু দিখৌৰ পাৰত সমবেত এইসকল জনতা অথবা দূৰ দূৰণিৰ পৰা অহা দুৰ্ভগীয়া পৰিয়ালটোৰ আত্মীয় স্বজন কাৰোৱে মনোকামনা পূৰ্ণ হোৱা নাই এই পৰ্যন্ত। মোৰ পৰিয়ালৰ হয়, মই আহিছোঁ। মমাই হয়, মই আহিছিলোঁ। কালিৰ পৰা আছোঁ, মই কৰি আছোঁ। সফল হোৱা নাই NDRF SDRFৰ নেৰানেপেৰা প্ৰচেষ্টাও। नीचे मतलब 50 फीट 45 ऐसा होगा गहराई है। मैक्सिमम 10 मीटर होगा लगभग में। हाँ, अभी तो कोशिश तो कर रहा है, ठीक बाद में बताऊंगा। कोशिश कर रहा है। তথাপি থমকি ৰোৱা নাই দিখৌৰ বাঢ়নি পানীৰ মাজত উদ্ধাৰ অভিযান। এয়া সোমবাৰৰ দৃশ্য। দিখৌৰ পাৰৰ ডিচিয়াল গাঁৱত উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে শিৱসাগৰ জিলাৰ উপায়ুক্তই। কোলে যোৰহাটৰ পৰা 3 কোৰ পেৰাড্ৰাইভাৰ্ছৰ দল আনি উদ্ধাৰ অভিযানত নিয়োগ কৰাৰ কথাও। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰাও সহায় বিচাৰিছে উদ্ধাৰ অভিযানৰ বাবে। যোৰহাট পালে পৰা 21 পেৰা 3 কোৰ ডিমাপুৰ পৰা আহিছে আৰু মিনিষ্ট্ৰী অফ ডিফেন্স লগতো চিফ ছেক্ৰেটাৰী ছাৰ কথা পাতিছিলে, কাৰণ কেছটো অলপ ভেৰি ছেড ইনচিডেণ্ট হয়। আমিও বিচাৰোঁ যে সোনকালে আমি যদি ৰিকভাৰ কৰিব পাৰোঁ। কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ 5 সদস্য ক'ত হেৰাই গ'ল তাৰ সংসূত্ৰ কোনেও উলিয়াব পৰা নাই। আশংকা কৰা হৈছে গাড়ীসহ দিখৌত বুৰ যোৱা পৰিয়ালটোক বোকাবালিয়ে পুতি পেলোৱা বুলি। পানীৰ প্ৰবল সোঁতেও সৃষ্টি কৰিছে প্ৰবল প্ৰতিবন্ধকতা। ড্ৰাইভাৰ্ছ লগত মই পাতিলোঁ, তলৰ কণ্ডিশ্যনছবিলাক পানীৰ কাৰেণ্টছো বহুত বেছি আছে, ভিজিবিলিটিও নাই, কাৰণ চিল্টেশ্যন বহুত বেছি আছে, অলপ ডিফিকাল্ট কণ্ডিশ্যনছ আছে ভিতৰত, সেইবাবে অলপ সময় লৈছে। উল্লেখযোগ্য যে হৰেণ বৰাৰ দুৰ্ভগীয়া পৰিয়ালটো কৰ্মসূত্ৰে বাস কৰিছিল গুৱাহাটীৰ জয়ানগৰত। পেছাত হৰেণ বৰা এজন গাড়ী ব্যৱসায়ী। পত্নী ফুনু বৰা আৰ্টফিডৰ বিপণী জাগৰণৰ কৰ্মচাৰী আছিল। ডাঙৰ জীয়ৰী চিম্পী বৰা আছিল নেৰিমত MBAৰ শিক্ষাৰ্থী। খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সৰু জীয়ৰী মুন্মী। তেওঁলোকৰ উপৰিও গাড়ীখনত থকা পঞ্চমগৰাকী আছিল হৰেণ বৰাৰ মাতৃ পুনৌ বৰা। জানিব পৰা মতে এই উদ্ধাৰ অভিযানত ভাগ ল'বলৈ বিশাখাপট্টনমৰ পৰা আহিছে ভাৰতীয় নৌসেনাৰো এটা দল। আহি আছে, ৰাস্তাত আছে বিশাখাপট্টনম পৰা, এইটো 4টামান পাব যোৰহাট, তাৰপিছত আমি ইয়াত আনিম। সকলোৰে কামনা প্ৰাণহীন হ'লেও সন্ধান ওলাওক দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতিজন সদস্যৰে। সকলোৰে দৃষ্টি নিবদ্ধ দিখৌৰ জলৰাশিত। কেমেৰা পাৰ্চন পৰাগৰ সৈতে পৰমানন্দ বৰা, প্ৰতিদিন টাইম।